সবকে প্রথমে নমস্কার। মই 2014 চনত যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত তেখেতৰ নীতি আদৰ্শ মই খুব ভাল পাইছিলোঁ, এতিয়াও ভাল পাই আছোঁ। আৰু আমাৰ কৰ্মদক্ষ অসমৰ চিফ মিনিষ্টাৰ তেখেতৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে শান্তি পৰিৱেশ নিৰ্মাণ কৰাৰ তেখেতৰো বহুত ভূমিকা আছে। কিন্তু মই 2015 চনত যেতিয়া বিজেপিত সোমালোঁ, ধন মন বলেদি আমি সংগঠনটো চলাই লৈ গৈছিলোঁ। হঠাতে সেইদিনাখন লব্বী ৰাজনীতিত আৰু ষড়যন্ত্ৰ ৰাজনীতিত বলি হৈ মই নাজানো মোক কিহৰ কাৰণে জিলা সভাপতিৰ পৰা কাটি দিয়া হ'ল। আমাৰ সাংগঠনিক দিশত মানে অসম প্ৰদেশত বিভিন্ন এনেকৈ পুৰা ছিনিয়ৰ ৱাৰ্ড কাৰ্যকৰ্তাবিলাক আজি মোৰ লগতো উপস্থিত আছে। এজন শ্ৰীডাঙৰ এক্স সভাপতি, তেখেতেও এনেকুৱা বলি হৈছে। মই যেতিয়া বিজেপিত সোমাইছিলোঁ, মই ধন মন প্ৰাণ দি মই বিজেপিত কাম কৰিছিলোঁ। আৰু সেই হিচাপে কোকৰাঝাৰ জিলাৰ বিজেপিক মই সাংগঠনিক এটা শক্তিশালী ৰূপত গঠন কৰিবলৈ সক্ষম হৈছিলোঁ। কিন্তু ইয়াতে কিছুমান লব্বী ৰাজনীতিত আজি উৰুগ্বেৰ নিচিনা ৰাজনীতি হোৱাৰ পিছত যেতিয়া নেকি থকাৰ ধনৰ বলেৰে সংগঠনক মানে নিজৰ কণ্ট্ৰলত পৰিচালনা কৰিব বিচৰা তেখেতক আমি কোনো পধ্যেই বড়োভূমিত আমি তেখেতত কোনো নচলিব, আমি এইটো আমি সহ্য কৰিব পৰা নাই। লগতে আমাৰ বিশ্বজিৎ টেমাৰী তেখেতৰ আজি বিজেপিত সোমাই আমাৰ পিছত আহি আমাকে শাসন কৰিব বিচৰা মনে বলেৰে আৰু তেখেতৰ যি সপোন দেখিছে ইয়াতে PTCত চিফ হ'বলৈ, আমাৰ বড়ো ৰাইজে তেখেতকো ইমান আঁকোৱালি ল'ব পৰা নাই। গতিকে মই সংগঠনত কিছুমান ভিতৰুৱা লব্বী ৰাজনীতি বা ষড়যন্ত্ৰমূলক ৰাজনীতিক মই ভাল পোৱা নাই। আৰু মই আগে পিছেও বেলেগ দলত কাম কৰা নাছিলোঁ। মই চিধা BPFৰ পৰাই বিজেপিত সোমাইছিলোঁ। আমাৰ আগ্ৰামা মহিলাৰী আমাৰ চিফ তেখেতে কৈছে যে আমাৰ মাজত দুই এটা ভুল বুজাবুজি হৈছিল। আৰু মই 2003 পৰাই তেখেতৰ লগতে আমি কাম কৰি আহি আছিলোঁ। আজি মই UPPLকো পাইছোঁ ইয়াতে। বড়োভূমিত যিটো নেকি ৰাজনীতি বৰ্তমান চলি আছে আপোনালোকে চবেই অৱগত। কোনো আমি উন্নতিৰ নামত একো কৰিব পৰা নাই। গোটেইবিলাক আউটছাইড অফ BTCত টেণ্ডাৰ কামবিলাক দিয়া হয়। ইয়াত কোনো হাজাৰ হাজাৰ কোটি টকা বড়োলেণ্ডত সোমাই আছে, সেইটো কোনো বড়োলেণ্ডৰ ভিতৰত ৰ'টেশ্যন হোৱা নাই। BTCৰ বাহিৰত মানুহে ভোগ কৰি আছে। তেনেকৈ ৰাজনীতিৰ ষড়যন্ত্ৰ আমি পচন্দ নোহোৱাৰ কাৰণে আজি মই আগতে য'ত আছিলোঁ BPF দলত আজি মই যোগদান কৰিছোঁ। ইয়াৰ লগতে মোৰ লগতে বহুত হাজাৰ হাজাৰ মানুহ যোগদান কৰিব। এইটো আমি লাহেকৈ কৰিম। আমাৰ কোকৰাঝাৰ জিলাৰে বহুতখিনি কাৰ্যকৰ্তা অফিচ ডিষ্ট্ৰিক্ট লেভেলৰ ৱাৰ্কাৰবিলাক মণ্ডল লেভেলৰ ৱাৰ্কাৰ মোৰ লগত যোগদান কৰিব। এইটো আমি আলোচনা মন্থৰে কাক কাক কি আমি কুৱেশ্যন আনি পেলাই আমি জইন কৰাব পাৰোঁ, এইটো আমি পিছলৈ ডিক্লেয়াৰ কৰিম।